গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ পৰা মই মোৰ ভ্লগ আৰম্ভ কৰিম। আৰু আজি যিহেতু বতৰটো বহুত ৰ'দ দিছে, সেইকাৰণে পুৱাই উঠি আমি পথাৰত যিহেতু কাম কৰা মানুহ আছে, চাহ দিব যাব লাগিব। তাৰ কাৰণে আমি ৰেডি কৰি আছোঁ। আহক তেন্তে আমাৰ আজি চাহৰ লগত কি বনায় আপোনালোকক দেখাম। এই যে আমাৰ জেঠীমাই পিঠা বানি আছে, এই চেকনা পিঠা বনাব। এই পিঠা বানি এতিয়া আমি পাথৰত চাহ দিব যাব লাগিব। পাথৰত ৰোৱনী আছে বহুত, আজি ৰোৱনীও আছে আৰু কি আছে, যিমান কাম কৰা মানুহ আছে, কাম কৰা মানুহ আছে, কঠীয়া তোলা মানুহ আছে, হাল বোৱা মানুহ আছে। তাহাক চাহ দিব যাব লাগিব। অঁ, এই চাওক জেঠীমাই পিঠা বানি আছে। কি পিঠা বানি আছে জেঠীমা? গিলাচ পিঠা বনাই আছোঁ। আৰু কি কি? গিলাচ পিঠা বনাইছোঁ আৰু এই কিবা চেকনা পিঠা বনাইছোঁ। অঁ, মানে পথাৰত ৰোৱনীক দিব লাগিব। এতিয়া আমি যাম অলপ পিছত ৰোৱনীক চাহ দিবা, হয় না? অঁ, যাম। এই আমাৰ জেঠীমা এতিয়া চাহ বাকী আছে, চাহ বানোৱা হৈ গ'ল। এতিয়া আমি পাথৰত অলপ পিছত দিব যাব লাগিব। এই চাহ বানোৱা পেকিং কৰি আছে, চাই থাকক ভিডিঅ'টো। আহি আমি বেৰ পালোঁ আমাৰ। চাওক টেঙাৰ বাগান, কিমান টেঙা লাগিছে। ৰাস্তাটো দীঘলাৰ কাৰণে আমাৰ জেঠীমাই মানে গান গাই আহি আছে। ধুনীয়াকৈ গান গাবা জানে, বিয়াৰ গান। পালেং শাক বঢ়ালোঁ, আদাৰত বাঢ়ালোঁ, তক আমি যাবলৈ ওলালিছোঁ। আজি 12 বজাত দেউতা ওলে দেই, দেউতা জানো মৰম নাই মৰমী, যাবলৈ ওলালি পাকঘৰত বহিহে তোৰ দেউতা। কথা বন্ধ, কথা বন্ধ কর, নহলি মূল্যা কেনে লাগছে গুৰিমা ভুঁইৰুই? ভাল লাগছি। এই মাৰ তোৰ ভুঁইৰুই ভাল লাগছি। অঁ, ভাল লাগছি। বছুৰ এই নুশুনা হলতে দুছি কৈ থাক পানী এয়া চাওক, ইমান ৰ'দত ৰোৱনীবিলাকে আহি গছৰ তলত বহি চাহ খাই আছে। ইমান ধুনীয়া পৰিৱেশ, চাওকচোন, ইমান ধুনীয়া লাগে পৰিৱেশটো। এতিয়া চাহ দি আহি ঘৰ পালোঁ। মস্ত ৰ'দ দিছি, সেইকাৰণে বেৰৰ পৰা টেঙা ছিঙি আনিছোঁ। চৰবত বনাই খাম এতিয়া। এই আমাৰ চৰবত বনোৱা কাম আৰম্ভ হৈছে। ইমান গৰম লাগছি, তাৰমানে চৰবত নাখাওঁকৈ নৰোঁ আৰু। বানি আছে চৰবত আমাৰ কৃষ্ণাই। ভুঁই ৰুই আছে পাথৰত ৰোৱনী গিলাই, কিন্তু গৰম আমাৰ লাগছি। বহুত দিনৰ মূৰত আজিৰ পৰা আৰম্ভ কৰিছোঁ আৰু পাথৰত যাওঁ, সেইখিনিয়ে। চৰবত মোটামুটি ৰেডি, এতিয়া চেকি আছে। চৰবতখিনি খাই উঠি আৰু আমি লাহেকৈ দুপৰীয়াৰ ভাতৰ যোগাৰ কৰিব হ'লে। এতিয়া আমি দিপৰাৰ ভাতৰ কাৰণে যোগাৰ কৰিব আহিছোঁ। কচু কাটব লাগে, কচুৰ চব্জি হ'ব, চাই থাকক। কচু কাটি আছে জেঠীমাই, ক'লা কচু। আজি দিপৰা কি বনাবি জেঠীমা ভাতৰ লগত? ক'লা কচু আৰু
ৰঙালাও, আলু, চব্জি চব্জি আৰু আৰু কণী বনাম, আৰু দালি দালি বনাম। অঁ তো দুপৰীয়াৰ ভাত পানী খাই আমি চবে গছৰ তলত ৰেষ্ট ল'ব আহি আছোঁ।